হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব। আৰু লগতে মই সিমান ভাল নাই, মোৰ চৰ্দি হৈ আছে, অলপ জ্বৰ হৈ আছে। তো আজি মই বনাব লৈছোঁ নাৰিকলৰ এটা নতুন ৰেচিপি। তো কেনেকৈ বনাব শেষলৈ চাই থাকিব। এতিয়া মই নাৰিকলখিনি এনেকৈ টুকুৰা টুকুৰা কৰি লৈছোঁ। এতিয়া ইয়াৰে বাকলিটো গুচাই দিম। ওপৰৰ বাকলিখিনি এৰুৱাই ল'লোঁ। এতিয়া ভালকৈ ধুই ল'ম এইখিনি। এতিয়া মই এইখন দি ভালকৈ ৰুকি ল'ম। এইখিনি চোকা হৈ গ'ল, সেয়া চাওকচোন কি ধুনীয়া হৈছে, দীঘল দীঘল। ইপিনে কেৰাহী গৰম হৈ গ'ল। এতিয়া মই নাৰিকলখিনি দি দিম। গেছৰ জুইটো একেবাৰে ল' কৰি দিছোঁ আৰু ইপিনে এইখিনি ভিজা ভিজা ভাৱ নোহোৱা হৈ গৈ আছে। আৰু এইখিনি কিন্তু ঘনাই ঘনাই লাৰি থাকিব লাগিব যাতে তলত লাগি নধৰে। ইপিনে ইয়াতে মই এতিয়া চেনি দিম। চেনিটো কিন্তু আপোনালোকৰ অনুমতে দিব, সোৱাদ অনুসৰি দিব। যেতিয়ালৈকে নাৰিকলৰ চিৰাখিনিৰ লগত চেনিখিনি মিহলি হৈ নাযায় তেতিয়ালৈকে এনেকৈ লৰাই থাকিম। এই ৰেচিপিটো কিন্তু বিহুৰ সময়ত, যেনেকৈ মাঘ বিহুৰ সময়তো বনাব পাৰি।
এইখিনি প্ৰায় হৈ আহিছে, এয়া চাওকচোন শুকন শুকন হৈ আহিছে, মানে এইটো হৈ আহিছে। এই ৰেচিপিটোৰ নামটো হৈছে নাৰিকলৰ চিৰা। নাৰিকলৰ চিৰা সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া চাওক, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ লগ পাম। বাই বাই।